Hello guys, welcome back to my YouTube channel. So, কি খবৰ আপোনালোকৰ? বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। মোৰ গাটো ইমান ভাল নহয়। So, মই আজি উৎপলতৰ ঘৰত আছোঁ, মোৰ বন্ধু। So, আমি আজি গোৱামুখ যাম। তাৰিখখিনি লম্বা হৈ আছে, এইখিনিও কাটিমগৈ। আৰু গোৱামুখত পূজা কেনেকুৱা হৈ আছে মণ্ডপবোৰ আপোনালোকক মই দেখাম। So, ভিডিঅ'টো আগলৈ চাই দিব। বাই বাই। তেন্তে বলকচোন আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে বৰ্তমান আমি পালোহি লখিমপুৰ ধেমাজিৰ সীমা আৰু এয়া আমি ধেমাজিত সোমাইছোঁ। তেন্তে বলক। আহি আমি পালোহি গোৱামুখ চাৰিআলি আৰু এয়া সোঁ চাইডে আছে হনুমান মন্দিৰ। ইয়ালৈ আহিম বাৰু কেতিয়াবা ভিডিঅ' মই বনাম আৰু আপোনালোকক মই দেখাম ইয়াৰ ভিতৰত কি কি আছে। এয়া হৈছে আমাৰ পূজাৰ মণ্ডপ NLP ৰোডত আছে আৰু এবাৰ পূজা ইমান ভাল নালাগিব কাৰণ এবাৰ যিহেতু কৰোণা চলি আছে এতিয়াও। তো ক'ত কেনেকৈ আছে দেখাই আছোঁ আপোনালোকক। পূজাৰ মণ্ডপবোৰ দেখাই থাকিম আপোনালোকক আৰু তাৰ আগতে মই দাঢ়িকেইডাল কাটি লওঁ বুলি ভাবিছোঁ। এয়া মই সুমনত আহি আছোঁ আৰু এয়া দাঢ়ি কাটি আছোঁ মই বৰ্তমান। দাঢ়ি কাটি শেষ হোৱাৰ পিছত মই আপোনালোকক আকৌ দেখাই আছোঁ আমাৰ ইয়াত কেনেকৈ পূজা মণ্ডপ পাতিছে আৰু ক'ত কেনেকৈ কি হৈছে দেখাই আছোঁ আপোনালোকক। বন্ধুসকল দাঢ়ি কাটি মোৰ হৈ গ'ল আৰু আমি পালোঁ বৰ্তমান ট্ৰেফিক পইণ্ট গোৱামুখ আৰু এয়া হৈছে ধেমাজি ৰোড। যদি আমি চিধাকৈ যাওঁ ধেমাজি ৰোডত আগতে আমাৰ পূজা বহুত ধুনীয়াকৈ পাতে যিহেতু এবাৰ COVID-19 চলি আছে আৰু আমাৰ সৰুকৈ এটা পূজা মণ্ডপ পাতিছে আৰু কাইলৈৰ পৰা যিহেতু পূজা এতিয়ালৈকে ইমানখিনি হোৱাগৈ নাই আৰু হ'বলৈ বাকী আছে। বলক বন্ধুসকল তামাম বৰষুণ দি দিলে আৰু আহি আছোঁ উৎপলেও তামাম চলাই আছে স্কুটি একো ক'বই নোৱাৰে। বৰষুণ দি থকাৰ কাৰণে এখন দোকানত সোমালোঁ আৰু উৎপলেও বোলে ভতিজাকৰ কাৰণে এযোৰ কাপোৰ লয়। আৰু এয়া আমি আহি পালোঁ তেল ডিপু। মোৰ তেল নাইকিয়া হ'ল বাইকখনত আৰু অলপ তেল লৈ লৈছোঁ। ত' ফাইনেলি ঘৰত আহি পাই গ'লে উৎপলটো আৰু এতিয়া ময়ো ঘৰলৈ যাম। কিবা এটা কৈ দিয়া আৰু ইয়াক লগ পাই থাকিব মোৰ ভিডিঅ'। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আৰু।